गाँव से हूँ गबर मत समझना कि गाँव से हूँ गबर मत समझना दिखने में इतना सुंदर नहीं हूँ दिल का बेकार मत समझना। হেই গাইজ আজি প্ৰথমতে এটা ডায়লগ দি ল'লোঁ আপোনালোকে চাগে ডায়লগটোৰ কি মিনিং সেয়া বুজিয়ে পাইছে তো গাঁৱৰে জীয়ৰী যিহেতু গাঁৱতে থাকোঁ তো গাঁৱৰে পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নহ'লেনো আৰু কি শ্বেয়াৰ কৰিম ন তো এয়া মই যাই আছিলোঁ বেহাৰ খেতিত মা ৰাতিপুৱাই পুৱাই গৈছে যিহেতু মাৰ কাৰণে ভাত লৈ যাই আছিলোঁ আৰু মই যাই থাকোঁতে অকণমান ভিডিঅ' বনালোঁ অকলে বনাব বহুত বেছি দিগদাৰ হয় কেমেৰা আছে নাই কিংবা মোৰ ওচৰত তেনেকুৱা কেমেৰা মেনো নাই কেমেৰা মানুহো নাই তো মই অকলে যিমানখিনি পাৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু চবে হয়তো ভাবিব পাৰে একো কাম বন নাই এতৰ ৰিলছ বনোৱা ভিডিঅ' বনোৱাই কাম এইবোৰ নকৰিনো কি নকৰিব আৰু এইবোৰ কৰোঁতেনো কিনো প্ৰব্লেম আপোনালোকে হয়তো 2 ছেকেণ্ড 3 ছেকেণ্ড চাই কিনে স্কিপ কৰি দিয়ে কিন্তু এইটো বনাবলৈ পূৰা দিনটোৱে যায় আৰু এডিট কৰিবলৈ যে যায় কেনেকুৱা মাথা নষ্ট সেয়া যিজনে কৰে সেইজনেহে বুজি পায় তো যি কি নহওক আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ কেনেকৈ বেহাৰ উঠাব লাগে চাওক মই বেহাৰ উঠাই আপোনালোকক দেখুৱাই দি আছোঁ যিসকলৰ বেহাৰ খেতি আছে সেইসকলে ভালকৈ গম পায় মুঠতে গাঁৱত যিবোৰ থাকে সেইবোৰে গম পাব আৰু যিসকলে গাঁৱত নাথাকে সেইসকলেনো কেনেকৈ গম পাব ন তো এয়া মই বেহাৰ উঠাই আছোঁ আৰু অকণমান কেমেৰাটো জাষ্ট মাটিৰ লগতে থৈ দিছোঁ ষ্টেম একো নাই যিহেতু ওচৰত মই বাছ উঠাই আছিলোঁ তাৰপিছত হঠাৎ মনত পৰিলে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ সেইকাৰণে বাছ 15 ছেকেণ্ডৰ 20 ছেকেণ্ডৰ এটা ভিডিঅ' বনাই কিনে থৈ দিলোঁ আকৌ তো বেছি সময় নালাগে এয়া ভিডিঅ' বনাবলৈ বেছি হেৰি নালাগে জাষ্ট অন কৰি কিনে থৈ দিলেই হৈ গ'ল নিজৰ কাম কৰি থাকা আকৌ মানে ভিডিঅ'টো হৈ গ'লে কাম ষ্টাৰ্ট কৰি দিয়া বন্ধ কৰি থৈ ময়ো সেনেকুৱা কৰোঁ তো ইয়াতে মাসকল আছিলে মানে মা আছিলে বৰমা আছিলে তো সেইসকলেতো আৰু নোৱাৰে সেইসকলেনো বুঢ়া মানুহ যিহেতু কেমেৰা ভিডিঅ' এইবোৰ একো বিষয়ে বুজি নাপায় তো সেইকাৰণে মই অকলে বনাব লাগে আৰু কষ্ট যিহেতু কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিলে কষ্ট কৰিবলৈ একোৱেই নাই ছাপোৰ্ট কৰিলে কষ্ট কৰিবলৈ আৰু ভালহে লাগে মজাহে পাওঁ তো যি কি নহওক বেহাৰ এয়া আপোনালোকে দেখাই পাইছে আৰু এই বেহাৰেৰে আমি একদম পিয়'ৰ খাটি মিঠাতেল ওলাওঁ যিটো আমি সকলোৱে মানে খাৱাত ব্যৱহাৰ কৰোঁ তো এতিয়া ফাগুন মাহ চলি আছে বিশেষকৈ ফাগুনৰ মাহত খেতিৰ কামবোৰে বেছিকৈ হয় আৰু এইফালে চাওক খেতি লগোৱা হৈ গৈছে কিছুমানৰ আৰু এইফালে মাটি কাটি আছে একদম ধূলাৰে ঘৰ বাৰী সকলো তল যাব এতিয়া মাটি কটা চব কাম মানে এতিয়া চব কামৰে মানুহ কামতে ব্যস্ত আৰু মই ভাত চাত খুৱাই কিনে ভাটিবেলা অকণমান মানে ঘৰত যোৱাৰ কাৰণে মই সেই কৰিলোঁ অকণমান মানে কি যাবই লাগিব এতিয়া আৰু এই চাওক মোৰ হাতখন কেনেকুৱা হৈ গৈছে বেহাৰ উঠালে হাতৰ অৱস্থা একদম কেৰাচিন হয় আৰু এইটো আছিলে নেক্সট ডে ক্লিপ তো নেক্সট ডে আৰু ভাইটিৰ ওচৰত গ'লোঁ ভাইটি বঢ়িয়াকৈ হাল বাই আছিলে হাল বাই থাকোঁতে মাজতে অকণমান পজ দি দিলে ভাইটিৰ মুখখন একেবাৰে চিনি নাপায় বন্ধ কৰি লৈছে আৰু এই ট্ৰেক্টৰটো বহুত মাটি ছিটকাই থাকে সেইকাৰণে এনেকৈ বন্ধ কৰি লোৱাটোৱে নিজৰ কাৰণে সুৰক্ষিত তো এইটো নেক্সট ডে আছিলে মই ক'লোৱে আৰু নেক্সট ডে মই ৰাতিপুৱাই চাহ লৈ যাই আছিলোঁ চাহ খুৱাব গৈছিলোঁ তো চাহ খুৱাব যাই কিনে ভাইটিক ক'লোঁ অকণমান শ্বৰ্টছ লওঁ ভালকৈ এটা হেৰি দিয়া তো ধুনীয়াকৈ সি প'জ দি কিনে শ্বৰ্টছ দিলে মোক একো বেয়া পোৱা নাই তো এয়া চাওকচোন বগলীকেইটাক চালে কিবা ভাল লাগে যেতিয়া একেবাৰে একেলগে জাক পাতি উৰি যায় নহয় তেতিয়া এটা বেলেগ এটা ভিউ আহে যিসকলে গাঁৱত থাকে সেইসকলে বুজি পায় আৰু যিসকলে চহৰত থাকে সেইসকলে বাছ ভিউটোৱেহে ল'ব পাৰে কিন্তু ওচৰত থাকি কিনে যিটো ভিউ এটা ল'ব পাৰি সেইটোতো তেওঁলোকে বিচাৰি নাপায় আৰু এইফালে মটৰটো দেখুৱাৰ উদ্দেশ্য এটাই জানানে এই মটৰত কোনে কোনে গা ধুই পাইছে মই সেইটোহে জানিব বিচাৰিছিলোঁ আমি যেতিয়া ৰোৱনী হৈ আহিম মানে ৰোৱা পুতিব আহিম তেতিয়া আমি সদায় ভাটিবিলাক ঘৰত উভতি যোৱাৰ সময়ত এই মটৰখনত গা ধুই যাম সৰুৰ পৰাই এইটোৱে কাণ্ড কৰোঁ আমি যাওঁতে একেবাৰে জুবুৰি পেক চেক ধুই ইয়াতে গা পা ধুই যাম ঘৰত যাই আকৌ চাবোন দি ধুবলগীয়াই হ'ব আৰু এয়া চাহ তাহ খুৱাই কিনে মই একেবাৰে ঘৰত যাই আছিলোঁ আৰু ঘৰত যাই থাকোঁতে মানে ইমান ৰ'দ দিছিলে পথাৰত ৰ'দৰ পৰা আহি কিনে এইফালে আহি কিনে ইমান ধুনীয়া এটা বতাহ দি আছে নহয় মই সেইটোৱে কৈ আছিলোঁ আৰু ইমান ভাল লাগিছে বতাহটো মানে একদম ঠাণ্ডা কুল কি ক'ম আনফালে ৰ'দ পূৰা গৰম আৰু এইফালে বতাহ চাওকচোন গছকেইটা কি ধুনীয়া লাগিছে ন ধুনীয়াকৈ একদম বতাহত হালি ডালি মানে গছে যেন কথা পাতি আছে কিবা বেলেগ এটা ভিউ আৰু এয়া গলুৰ মুখখন শুকাই গৈছে একেবাৰে ৰ'দত এয়া চাওকচোন কি ধুনীয়া এটা ভিউ যিসকলে গাঁৱত থাকে সেইসকলে এই ধুনীয়া ভিউবোৰ সদায় উপভোগ কৰিব পাৰে এইখিনিয়ে লগ পাম নেক্সট ব্লগত বা